এটা পেট্ৰল পাম্প নাথাকিলে হয় চব উৰি গ'ল হয় চ' ফ্ৰেণ্ডছ এইটো সত্য বুলি মই নকওঁ যদি হ'ব পাৰে কেতিয়াবা মোবাইলৰ পৰা চৰ্চা হাই ফ্ৰেণ্ডছ মই নাজমুল হক পোনপ্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আই টি অসমলৈ চ' ফ্ৰেণ্ডছ আজি আপোনালোকৰ ওচৰত আলোচনা কৰিম পেট্ৰল পাম্প আৰু মোবাইলৰ মাজত সম্পৰ্ক কি পেট্ৰল পাম্পত জুই লগাব পাৰে নেকি এই মোবাইলটোৱে আপোনালোকে বিশ্বাস কৰেনে এইটো সত্য নে অসত্য তাৰ বিষয়ে আপোনালোকৰ ওচৰত আলোচনা কৰিম চ' ফ্ৰেণ্ডছ আহক ভিডিঅ'টোলৈ আগবাঢ়ো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় পেট্ৰল পাম্পত পেট্ৰল ভৰাই পাইছে কাৰণ আজিকালি গাড়ী কাৰণ নাই সকলোৰে গাড়ী আছে চ' আপোনালোকে নিশ্চয় পেট্ৰল পাম্পত পেট্ৰল ভৰাই পাইছে চ' পেট্ৰল পাম্পত পেট্ৰল ভৰাবলৈ যোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ কেইটামান চিম্বল দেখা পাইছে নিশ্চয় এইটো মই যে দেখা দিছোঁ এনেকুৱা ধৰণৰ চিম্বল দেখা পাইছে চ' এইবিলাকতনো কি আছে আচলতে মোবাইল ফোনটো তাতে লিখা আছে বা আপুনি যোৱাৰ লগে লগে আপোনাক কোৱা হয় যে মোবাইল ফোনটো দাদা অফ কৰি দিয়ক বা মোবাইল ফোনটো দাদা ফোন আহিলে ৰিচিভ নকৰিব অলপ দূৰত যায় কথা পাতক এইটো কিয় কোৱা হয় মোবাইল ফোনে আপোনাৰ ৰেডি কৰিব পাৰে নেকি জুই লগাব পাৰে নেকি আপোনাৰ পেট্ৰল পাম্পত চ' মই এদিন কি কৰিছিলোঁ মই পেট্ৰল পাম্পৰ ল'ৰা এজনক সুধিছিলোঁ দাদা মোবাইল ফোনটো যে ইউজ কৰিব নিদিয়ে ইয়াতে কাৰণ কি তেওঁ মোক কৈ দিছিলে মানে ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ কাৰণে মোবাইল ফোনত যদি ফোন আহে ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ কাৰণে জুই লাগিব পাৰে চ' সেইকাৰণে ইয়াতে আমাৰ মোবাইল ফোন ইউজ কৰিব নিদিয়ে মই ঠিক তেনেদৰে ভাবি লৈছোঁ পিছত মই ঘৰত আহি চালোঁ মই কিছুমান গুগলত চাৰ্চ কৰি চালোঁ চোৱাৰ পিছত তাতে দেখিছোঁ আনকি নাচাও সেইটো কথা মানি লোৱা নাই যে বা নাচাও ৰিচাৰ্চ কৰি সেইটো পোৱা নাই যে ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ কাৰণে পেট্ৰল পাম্পত বা কোনোবা গেছ এজেঞ্চিত জুই লাগিব পাৰে চাওক তেনেকুৱা যদি কথাই আছিলে ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ কাৰণে যদি জুই লাগিব পাৰে তেন্তে চাওক না আপোনাৰ পেট্ৰল পাম্প এটা আছে ইয়াতে কাষতে কিমান টাৱাৰ আছে ইফালে টাৱাৰ সিফালে টাৱাৰ সিফালে টাৱাৰ এনি টাইমটো টাৱাৰে কানেকশ্যন হৈ আছে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আপ ডাউন চলি আছে হয়নে নাই চ' যদি আপ ডাউন চলি আছে প্ৰত্যেকটা ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটো এনেকৈ পূৰা চাৰি চাইডে চলি আছে চলাৰ ফলত চাওক পেট্ৰল পাম্প থাকিলে হয় নেকি পৃথিৱীত এটা পেট্ৰল পাম্প নাথাকিলে হয় চব উৰি গ'ল হয় চ' ফ্ৰেণ্ডছ এইটো সত্য বুলি মই নকওঁ যদি কি হ'ব পাৰে কেতিয়াবা মোবাইলৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিব পাৰে সেইটো শ্বৰ্ট চাৰ্কিট হ'ব তথাপিও এটা চান্স খুবেই কম কাৰণ মোবাইলৰ বেটাৰীটো হৈছে খুব কম ভল্টেজৰ ইমান কম ভল্টেজত এটা সৰু শ্বৰ্ট চাৰ্কিটে আপোনাৰ পেট্ৰল পাম্পত কোনো ক্ষতি কৰিব নোৱাৰে মোৰ বোধেৰে কৰিব নোৱাৰে যদি পাৰিলেহেঁতেন তেনেহ'লে চাওক আপুনি যেতিয়া গাড়ীখন পেট্ৰল পাম্পত সোমাই দিয়ে পেট্ৰল পাম্পত সোমাই দিয়াখন আপোনাৰ গাড়ীখন চলি থাকে ইঞ্জিনৰ কাম ইঞ্জিনে কৰি থাকে চাওক তাতে বহুত বাৰ শ্বৰ্ট চাৰ্কিট হৈ থাকে ইঞ্জিনৰ যেতিয়া পিষ্টনসমূহ ঘূৰিব পিষ্টনে কোব খায় প্ৰত্যেকটা কোব খাইতো তাততো বহুত শ্বৰ্ট চাৰ্কিট হয় তাৰপিছত চাওক তাতে আকৌ বহুত ইমান ডাঙৰ এটা বেটাৰী ইঞ্জিনত 12 ভল্টৰ বেটাৰী এটা সেই বেটাৰীটো তাতে চলি থাকে তাৰ পৰা কোনো শ্বৰ্ট চাৰ্কিট নহয় নেকি আপোনালোকে বিশ্বাস কৰে শ্বৰ্ট চাৰ্কিট নহ'ব তাৰ পৰা মোবাইলটোৰ পৰা যদি শ্বৰ্ট চাৰ্কিট হ'ব পাৰে ইমান সৰু বেটাৰী এটা ইমান কম ভল্টেজৰ বেটাৰী এটাৰ পৰা যদি শ্বৰ্ট চাৰ্কিট হৈ জুই লাগি ধ্বংস হৈ যাব পাৰে তেনেহ'লে ইমান ডাঙৰ বেটাৰী 12 ভল্টৰ বেটাৰী এটা সেই বেটাৰীৰ পৰা শ্বৰ্ট চাৰ্কিট নহ'ব সেই বেটাৰীৰ পৰা শ্বৰ্ট চাৰ্কিট হৈ আপোনাৰ জুই লাগিব নোৱাৰে চাওক কিছুমান ভিডিঅ'ত দেখাইছে শ্বৰ্ট চাৰ্কিট হৈ আছিলে কোনোবাই পেট্ৰল পাম্পত গাড়ী সোমাই দিলে দিয়াৰ পিছতে তাতে মোবাইলটো ইউজ কৰি আছিলে না নাই সেইটোতো চোৱা নাই ডাইৰেক্ট কৈ দিছে জুই লাগি গ'ল জুই লগাৰ কাৰণটো হৈছে মোবাইল তাত তেনেকুৱা হ'ব পাৰে গাড়ীৰ ড্ৰাইভাৰজনে যেতিয়া গাড়ীখন ৰখাইছে ৰখোৱাৰ লগে লগে তাত নিশ্চয় গাড়ীৰ ভিতৰত কিবা এটা শ্বৰ্ট চাৰ্কিট হ'ব পাৰে কাৰণ তাত পেট্ৰল পাম্পত পেট্ৰলবিলাক এনি টাইম ভাপাৰাইজ হৈ থাকে যেতিয়া পেট্ৰল বাহিৰত ওলোৱাৰ লগে ভাপাৰাইজ হৈ থাকে সেই ভাপসমূহতো চাৰিওচিতে বিয়পি যায় যেতিয়া গাড়ীখন ৰখোৱাৰ লগে লগে তাত কিবা কাৰণত শ্বৰ্ট চাৰ্কিট হৈ গ'ল হোৱাৰ পিছত তাত জুই লাগিব পাৰে সেইটো অভিয়াছলি কোনো কথা নহয় কাৰণ মোবাইলটোক দুখ দিলে নহ'ব চ' মোবাইলটোৰ পৰা মোৰ বোধেৰে মোবাইলটোৰ পৰা কোনো ক্ষতি নহয় এইটো পূৰ্বৰ পৰা এইটো চিম্বলটো থকাৰ কাৰণ পূৰ্বৰ পৰা বিশ্বাস কৰি আহিছে সকলোৱে পেট্ৰল পাম্পসকলে এইটো ছেফটিৰ কাৰণে এইটো ইউজ কৰিছে চ' এনেকুৱা চিম্বল দেখাব পাৰে সেইটো হেৰি নহয়
একো কথা নহয় চ' ছেভ হৈ থকাটো খুবেই ভাল চ' আপোনালোকে ছেভ হৈ থাকক তাত যাতে ইউজ কৰিব দিয়া নাই চ' ইউজ নকৰিলেই হ'ল সেইখিনি সময়ত আমি ইউজ কৰাতকৈ আমি যদি মিটাৰটোৰ হ'লে বেছিকৈ লক্ষ্য কৰোঁ আমাৰেই ভাল কাৰণ মিটাৰত আজিকালি বহুত মাৰি দিয়ে চ' মোবাইলটোৰ হ'লে ধ্যান দিয়াতকৈ আপোনালোকে মিটাৰৰ ফালে ধ্যান দিয়ক কাৰণ পেট্ৰলৰ দাম বাঢ়িছে বহুত চ' ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে কিমান বুজাব পাৰিছে সেইটো নাজানো কাৰণ মই নতুনকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰিছোঁ মোৰ নতুন ভিডিঅ'ত মই আপোনালোকক কিমান বা বুজাব পাৰিছোঁ সেইটো মই নিজে কনফিউজ চ' আপোনালোকে কমেণ্ট কৰিবচোন কমেণ্ট কৰিলে গম পাম কিমান বুজি পাইছে আপোনালোকে মই কিমান দিব পাৰিছোঁ চ' ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব লগতে কৰিব লগতে যদি মোৰ ভিডিঅ'সমূহ আপোনালোকৰ নটিফিকেশ্যন পাব বিচাৰে দেন বেল আইকনটো ক্লিক কৰিব চ' আৰু যদি বেয়া পাইছে ভিডিঅ'বিলাক তেন ডিছলাইক কৰিব পাৰে কাৰণ তেতিয়াহে মই গম পাম আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে নে বেয়া পাইছে চ' ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'